নমস্কাৰ মই বিদিশা নিয়োগ মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্মী লগতে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ মই যোৱাকালি আৰু আজি এটা বিষয় যি চৰ্চাত আছে আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি এই চুক্তিখনক লৈ দুটামান মোৰ ক'বলগীয়া কথা আছে আসলতে আমি কংগ্ৰেছ দলটো বা আমি কেতিয়াও আমি শান্তি চুক্তিৰ বিৰোধিতা নকৰো আমি সদায় শান্তি চুক্তিৰ কাৰণে আগ্ৰহ কৰি আহিছো আৰু ভৱিষ্যত দিনলৈ শান্তি চুক্তিখন ভালদৰে অসমত শান্তি ঘূৰি আহক অসমলৈ শান্তি ঘূৰি আহক অসমৰ পৰিয়ালবোৰৰ মুখলৈ হাঁহি আহক হেতুৱে বিচাৰিম কাৰণ প্ৰয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আৰু ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰ ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত সেই সময়ত ডক্টৰ মামণি ৰয়ছম গোস্বামী ডাঙৰীয়ানীও আছিলে আলোচনাত মিলিত হৈছিলে গতিকে সেই আলোচনাৰ অংশ হিচাপেহে আজি এই শান্তি চুক্তিখন আমি দেখিবলৈ পালো গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে যদি এই শান্তি চুক্তিখন তেওঁলোকে অকলে দাবী কৰিব বিচাৰে সেয়া মই পোনছাতে প্ৰথম নাকচ কৰিছো ২ নম্বৰ কথা স্বাধীন সংযুক্ত মুক্তি বাহিনী অসমক বাদ দি বা পৰেশ বৰুৱাদেৱক বাদ দি এয়া কেনেকুৱা আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তি চুক্তি স্থাপন হৈছে বা চুক্তিত বুজাবুজি হৈছে সেইটো ময়ো বুজিব পৰা নাই কাৰণ পৰেশ বৰুৱা ডাঙৰীয়াৰ অবিহনে আলফা কেতিয়াও সম্পূৰ্ণ নহয় আৰু এইখন শান্তি চুক্তি আসলতে আমাৰ আত্মসমৰ্পণকাৰী আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজতহে হৈছে ইয়াত আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা নাই আত্মসমৰ্পণকাৰী আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হৈছে গতিকে আমি নিবিচাৰো যে কিছু সংখ্যক আলফা যিসকল আত্মসমৰ্পণকাৰী তেওঁলোকে এতিয়া চুক্তিখন কৰক বা তেওঁলোক মূল খুঁটিলৈ আহক আৰু কিছু সংখ্যক আলফা যিসকলে এতিয়াও সশস্ত্ৰ মুক্তি বাহিনীত যিহেতু আছে গতিকে তেওঁলোক জংঘলত থাকক এনেকুৱা ধৰণৰ কথা আমি কেতিয়াও নিবিচাৰো আমাৰ মতে সকলো মূল খুঁটিলৈ ঘূৰি আহিব লাগে পৰেশ বৰুৱা দেৱকো ৰাখিব লাগে তেওঁনো কি কথা কয় সেই কথাবোৰ শুনিব লাগে আৰু এই যদি ৪৫ বছৰ কাল তেওঁলোকে কেৱল মাত্ৰ IIM বা কিছু প্ৰজেক্ট বা বানমুক্ত অসম বা ষ্টেডিয়ামৰ কাৰণে যদি তেওঁলোকে এই ইমান বছৰ সশস্ত্ৰ সংগ্ৰাম কৰিলে সেইটো আটাইতকৈ ভুল কথা কাৰণ তাৰ কাৰণে ধৰ্ণা দিয়া হলেই হয় তাৰ কাৰণে প্ৰতিবাদ কৰা হলেই হয় আৰু এখন কল্যাণকামী ৰাষ্ট্ৰত ভাৰতবৰ্ষ যিহেতু এখন কল্যাণকামী ৰাষ্ট্ৰত চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে এই কামখিনি কৰাটো আমি আশা কৰিছিলো যে এই শান্তি চুক্তিখনত হয়তো যিদৰে বিজেপি ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কৈ আছে বা বিভিন্ন মেইন ষ্ট্ৰীম মিডিয়াত দেখুৱাই আছে আমিতো ভাবিছিলো এই শান্তি চুক্তিখনত অসমৰ সীমান্ত সিল কৰাৰ কথা হ'ব NRCৰ কথা হ'ব ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাও থাকিব কিন্তু সেইবোৰ আমি ইয়াত একো নেদেখিলো গতিকে ফাইনেলি আমি ক'ব পাৰো যে এই চুক্তিখন একচুৱেলি সাপমাৰি মেগুৰত বিষ থোৱা ধৰণে হৈছে গতিকে এয়া আমাৰ পলিটিকেল এটা ষ্টাণ্ড যেন লাগিছে গতিকে ৰাইজ খুব সাৱধান হ'ব কাৰণ আমি এনেও দেখি থাকো যে যেতিয়াই চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে অসমত বা ভাৰতত বেলেগ ধৰণৰ কিছুমান কাম কৰি থাকে তেতিয়া সাধাৰণ জনতাক সেই সমূহৰ পৰা দৃষ্টি অতৰাই বিভিন্ন কৌশলেৰে তেওঁলোকে বেলেগ এটা কামত বিজি কৰি ৰাখা যেন আমাৰ অনুভৱ হয় কাৰণ আমি ৰিচেণ্টলিও দেখিলো যে এজন আমাৰ ভাতৃ সদৃশ ল'ৰাক আলফাৰ লিংকমেন বা আলফাৰ লগত যোগাযোগ থকাৰ সন্দেহত আৰক্ষীয়ে অত্যাচাৰ কৰিছে আৰু ফাইনেলি তেওঁ আত্মহত্যা কৰিছে কথাবোৰ নাজানো কিমান দূৰ সঁচা কিমান দূৰ মিছা বস্তুবোৰ ক্লিয়াৰ হলে ভাল হয় আৰু যিহেতু এনেকুৱা ধৰণৰ কথাবিলাক আহি আছে গতিকে শান্তি চুক্তিৰ বিপৰীতে তেনেকৈ অসমীয়া ডেকা এতিয়াও যদি আকৌ আগৰ দিনবোৰৰ নিচিনাকৈ ল'ৰা মৰি থাকে বা ল'ৰা নাইকিয়া হবৰ হয় তেতিয়াহ'লে শান্তি চুক্তিখনৰ কোনো অৰ্থ নাথাকিব আৰু সেই যেতিয়া ল'ৰাজন ঢুকালে সিফালে আমি দেখিলো যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্লোক এফাকি দি পেলাই আৰু শ্লোক এফাকি ভুলবশত দিয়া বুলি ক'লে যিটো পিছত তেখেতে ডিলিটো কৰিলে আৰু ৰাইজ সেই শ্লোকটোক লৈ ব্যস্ত হৈ থাকিল অলমোষ্ট সকলোৱে পাহৰি থকাৰ দৰে যে আমাৰ এজন ভাই আমাৰ মাজৰ পৰা নোহোৱা হ'ল গতিকে এনেকুৱা ধৰণৰ কথাবিলাক হৈ থাকিব নালাগে কথাবিলাক অলপ চিজিল হ'ব লাগে মীমাংসা কৰিব লাগে পৰেশ বৰুৱা দেৱকো মূল খুঁটিলৈ উভতাই আনিব লাগে জংঘলত যিয়ে আছে এতিয়াও হাবিত আলফাৰ সশস্ত্ৰ মুক্তি বাহিনীত যিসকল এতিয়াও আছেগে
তেওঁলোকক মূল সুতিলৈ ঘূৰাই আনিব লাগে আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যিখিনি কৰিব পাৰি আৰু অসমৰ কাৰণে বিশেষ কিছুমান দাবী বা স্পেচিয়েলি কাখনৰ বিৰোধিতা কৰাই হওক বা এনআৰচিৰ পুনৰীক্ষণ কৰাই হওক বা সীমান্ত চিল কৰাৰ কথাটোৱে হওক এইবিলাক চুক্তিত একচুৱেলি থাকিব লাগিছিলে গতিকে আমি ইমানখিনি আশা কৰিলোঁ আৰু বাকী কথাবিলাক ৰাইজে বিবেচনা কৰি চাব আৰু সময়ত এই কথাবোৰ আৰু বহলভাৱে প্ৰকাশ পাব বুলিও আশা ৰাখিলোঁ নমস্কাৰ